হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আমি আজি তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ যাওঁ। এয়া প্ৰথমতে আপোনালোকে আহি মন্দিৰৰ চৌপাশে দেখিব ধূপ চাকি নৈবদনা পোৱা দোকানবিলাক। এতিয়া আমি সোমাই গ'লোঁ ভিতৰলৈ গৈ আপোনালোকক দেখুৱাম মহাভৈৰৱ মন্দিৰত আৰু অলপ বিশেষত্ব ক'ম। মহাভৈৰৱ মন্দিৰৰ বিশেষত্ব হ'ল দ্বাপৰ যুগত বাণ ৰজাই নিৰ্মাণ কৰিছিল। বাণ ৰজা এজন শিৱভক্ত আছিল। তেওঁ শিৱক বহুত ভক্তি কৰিছিল। বাণ ৰজাৰ জীয়াৰী উষাই ইয়াত শিৱ পূজা কৰিবলৈ আহিছিল। নিব পৰা মতে বাণ ৰজাই প্ৰথমতে শিৱক পূজা আৰম্ভ কৰিছিল। এয়া দেখিছে শেষ লগাই আছে, ইয়াতে হাত ভৰি দি আপোনালোকে পৰিষ্কাৰ হৈ ল'ব। অগণন ভক্তৰ সমাগম হৈ থাকে এই ঐতিহাসিক মহাভৈৰৱ আহোম ৰজাসকলে ইয়াক পুনৰ নিৰ্মাণ কৰিছিল। প্ৰতি বছৰে ইয়াত ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। সঠিক কালত অতিকৈ তাৎপৰ্যপূৰ্ণ আৰু কৰা শিৱলিংগ। জানিব পৰা মতে এই শিৱলিংগ প্ৰতি বছৰে বাঢ়ি গৈ থাকে। চাই লওকচোন, আপোনালোকক দেখুৱাই দিছোঁ ভিতৰ ভাগটো। এতিয়া আমি ভিতৰৰ পৰা ওলাই আহিলোঁ। ইয়াতে ধূপ চাকি দিব পাৰিব আপোনালোকে। মেইন মন্দিৰৰ পৰা ওলাই আহি মেইন মন্দিৰত চাকি দিব নিদিয়ে। চাকি দিয়াটো ইয়াতে হয় বাহিৰত। ইয়াতে ধূপ চাকি চব জ্বলাব পাৰিব। আমি গোটেইকেইটাই মিলি ধূপ চাকি দি আছোঁ।
বন্ধুসকল, মহাভৈৰৱ মন্দিৰৰ মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মহাশিৱৰাত্ৰিয়ে সকলোৰে মনৰ আশা পূৰ্ণ কৰক, এয়াই কামনা কৰি মোৰ এই ভিডিঅ'টোৰ পৰা আজি টাটা, বাই বাই।